বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এটি ব্লগ লৈ আহিছোঁ বহুত দিনৰ মূৰত। ব্লগটো মই কিবা অলপ বেলেগ ধৰণে কৰিম ভাবিছিলোঁ, কিন্তু বতৰে মানে অকস্মাত সলাই পেলালে। যি নহওক বাৰু, ব্লগটোত আজি মই, মোৰ লগতে মা, ভাইটি, আমাৰ বাছুকটো চিনি পায়, মোৰ পেট ডগ, তাৰপাছত আমাৰ ঘৰতে থকা মাইনা এজনী, আমি গোটেইকেইটাই ওলাইছোঁ বাৰু অলপ চলপ কি কৰিছোঁ কি কৰা নাই এনেকৈ দিনটোৰ গোটেইখিনি ব্লগ আকাৰে ৰেকৰ্ড কৰিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি। মানে ভাল লাগিছে খুব, মানে ঘৰত যেতিয়া মানে থাকোঁ মানুহখিনি তেনেকৈ একেলগে ব্লগ এটা বনাই আশা কৰোঁ ভাল পাব। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি কি বনাবা দুপৰীয়া ভাতত? আজি বৃহস্পতিবাৰ, দালি ভাত, দালিত কিবা এটা দিওঁ আৰু ভাতকেৰেলা ভাজোঁ, কুকাৰটো দিওঁ দিয়া, ফুল ভাজোঁ দিয়া। মায়ে ভাত দালি বহালে আৰু আজি বোলে বৃহস্পতিবাৰ কাৰণে কিবা কিবি ভাজিয়ে বনাব। মায়ে ভাজি কাটি আছে, দেখা আছে। আমাৰ সুন্দৰী মায়ে চব্জি কাটি আছে আৰু এইফালে হেল্পিং হেণ্ড মাইনু। ভাস্বতী টাইটেল কি? জহা ভোল আৰু কাচকল ভাজিম, তাৰপিছত ভাতকেৰেলাৰ লগত জাতিলাওৰ বাকলি ভাজিম। অঁ, বাকলিখিনি মই দেখা পাই আছিলোঁ, ৰ'বা ক'ত আছে? এয়া মই মাক পানীলাও বাকলিখিনি উলিয়াই দিলোঁ। আপোনালোকে পানীলাওৰ বাকলি ভাজি খাই পাইছেনে বাৰু? নাই পোৱা যদি মই পিছত ভালকৈ এইটো ৰেচিপি এটা শ্বেয়াৰ কৰিম দিয়ক, কেনেকৈ ভাজি খাই ভাল লাগে। আৰু এইফালে আমি কথা পাতি ব্লগিং কৰাত ব্যস্ত থাকোঁতে দালি উতলি গোটেই ফেনবোৰ পৰি গ'ল। তাৰপাছত মই ফ্লেমটো কমাই দিলোঁ অকণমানি। এইজনী হ'ব পাৰে সৰু, কিন্তু ডাঙৰৰ নিচিনা কাম কৰি আছে। ইয়া কি ধুনীয়া ভাতকেৰেলা কাটি আছে চাওক। আৰু ইফালে মাৰ এইটো কি কাচকল নে ভোল? অঁ, ভোল কাটা হ'ল, এবাৰ কাচকল কাটি আছে। মাজে মাজে ময়ো ভাবিলোঁ কিবা এটা কৰি দিওঁ ৰেকৰ্ডিং কৰাৰ মাজতে, তো মই চবতকৈ সহজ কামটোৱে লৈছোঁ, লাওৰ বাকলি কাটাটো। বাকলিখিনি কটা হোৱাৰ পাছত মই বাহিৰলৈ যাম বেঙেনা ছিঙিব, কিন্তু অলপ বৰষুণে পেলাইছে। মই ভইচ অভাৰো সেইকাৰণেই দিছোঁ বাৰু, বৰষুণৰ কাৰণে নইজটো বৰ বেয়া হৈ আছে। এয়া বাহিৰখন চাওক, বৰষুণ আহি গ'ল পূৰা। তথাপিও মাইনু আৰু মই ভিজি তললৈ আহিলোঁ। আহি পোৱাৰ পাছত বেছি ডাঙৰকৈ দিলে। ভাগ্যে মানে বাইক থ'বলৈ পাপাই ওখকৈ টিঙৰ এনেকৈ চালি এখন দি লৈছিলে, আৰু বেঙেনাৰ গছবোৰ তাৰে ভিতৰতে সোমাই গ'ল। এতিয়া মাইনু আৰু মই বেঙেনাবোৰ ছিঙি আছোঁ। বৰষুণটো পৰাৰ লগালগ গোটেই গাটো মানে ডাকিবলৈ ধৰিছিল। বেঙেনা ছিঙি থাকোঁতে বৰষুণ আৰু ডাঙৰকৈ আহিছে। মই আপোনালোকক দেখাই আছোঁ বাৰু। মোৰ চাৰিওফালে চাওকচোন বৰষুণ কিমান দি আছে। মাইনুৱে পুতুককৈ ভিতৰলৈ যায় ছাতিটো আনি বৰষুণত এনেকৈ পিলপিলাই আছে। সৰুতে সকলোৱে এনেকৈ বৰষুণত ভিজি ভাল পাইছিলোঁ। ইনফেক্ট এতিয়াও ভাল পাওঁ, বহুতে ভাল পায় চাগৈ। বেঙেনা ছিঙি ইয়াত বহি থকা ভালেখিনি সময় হ'ল, তো ভাবিলোঁ ভিজি পুতুককৈ দৌৰ দিওঁ আৰু। পূৰা পিছল হৈ গৈছিলে চোতালখন, আৰু ওপৰত সম্ভৱ মাৰ ভাজি দালি হৈয়ে গৈছে। দুইজনী ছাকচেছফুলি নপৰা নেমেলাকৈ ওপৰ পালোহি, আৰু এইখিনি বেঙেনা ছিঙিলোঁ। মানে মাৰ দালি ৰেডি হৈ গ'ল আৰু ভাজিও বহাই দিছে, যোনটো ভাতকেৰেলা আৰু পানীলাওৰ বাকলিৰ ভাজি। আমি তলৰ পৰা আহি পাওঁ মানে মাৰ অলৰেডি হৈয়ে গ'ল। আৰু ইফালে দ্বিতীয় ভাজি প্ৰিপেৰেশ্যন কৰি আছে, এইটো দেখাই দিম বাৰু। মই কৈছিলোঁ যে আমি তলত থাকোঁতে মাৰ দালি ভাজি অলমষ্ট চাগে হ'লেই। এখন ভাজিও আধা হৈ আছে। মই আহি পাই হাত মুখখন ধুই লৈ এইখিনি লৰাই দিছোঁ অকণমানি। তাৰপাছত মায়ে দ্বিতীয় ভাজিখনো বহাই দিয়ে। এইপিনে অলৰেডি ভাত আৰু দালি হৈ গৈছে। এইখন ভাজিও হোৱাৰ পাছত মায়ে দ্বিতীয়খন বহাই পেলাই অকণমানি বাৰান্দাত বৰষুণ চাবলৈ গুচি গ'ল। তাৰপাছত মই লৰাই দিছোঁ। ঘৰত ভাইটি আৰু পাপা সেইটো সময়ত নাছিলে। আহি পোৱাত দেৰি হ'ব বুলি কোৱাৰ কাৰণে মা আৰু ময়ে ধুনীয়াকৈ দুপৰীয়াৰ ভাতসাজ খাবলৈ ল'লোঁ। আৰু আজি ভাতকেইটা মই বেলেগ ধৰণে অলপ সজাইছোঁ। বহুত দিনৰ পৰা এনেকৈ মানে প্লেটিং কৰিম ভাবি আছিলোঁ, ভাল লাগিলে, চ' আজি কৰিলোঁ। দুজনী আছিলোঁ যিহেতু। ভাত উলিয়াই ল'লোঁ, তাৰপাছত চাৰিওফালে দালিখিনি দি লৈছোঁ, ওপৰত নেমু, পিঁয়াজ আৰু দুবিধ যে ভাজি বনোৱা গৈছিলে, সেই ভাজিখিনি দিয়া যাব। তাৰপাছত আহক আৰু বাকী কি আছে সেইখিনি দেখা পাব, মই দেখাই দি আছোঁ বাৰু ভিডিঅ'টিত। ভাবি আছিলোঁ তললৈকে গৈ, আমাৰ তলত দেখিছে চাগে ভিডিঅ'টিত, ডাঠা শাক ভালেখিনি আছে, পুৰঠো হৈছে, ঠাৰিটো মানে চৰচৰি খাবলৈ ভাল হৈছে। ভাবিছিলোঁ মা আৰু মই যাই ধুনীয়াকৈ ছিঙিম, সেইখিনিও ভ্লগ কৰিম, কিন্তু বৰষুণে চব
ফ্লপ কৰি দিলে বাৰু যি কি নহওক এতিয়া কথাই কথাই মোৰ ধুনীয়াকৈ লাঞ্চৰ থালিখন ৰেডি কৰা হৈ গ'ল এতিয়া ধুনীয়াকৈ মা আৰু মই খাম এইটো দেখিছে এইটো মই অলপতে আচাৰৰ ৰেচিপি এটা শ্বেয়াৰ কৰিছিলোঁ আজিতো নিৰামিষ ভাতৰ লগত এইটো খাবলৈ আৰু ভাল লাগিব গতিকে মাক ক'লোঁ দুইখনতে অলপ অলপ দিবলৈ আচাৰৰ ৰেচিপিটো আপোনালোকে চোৱা নাই যদি চাই ল'ব মাই ৰেচিপি ভিডিঅ' বুলি মোৰ যোনটো প্লে'লিষ্ট আছে তাতেও ইজিলি পাই যাব গোটেইখিনি চিৰিয়েলি থোৱা আছে আৰু নহ'লে চেনেলটো খুলিলেই পাই যাব তো আমি ধুনীয়াকৈ মা মই এতিয়া খাবলৈ ধৰিলোঁ আপোনালোকে আজি কি খালে বাৰু বতৰটো খুব ডাৱৰীয়া আছিল আৰু এনেকুৱা ডাৱৰীয়া বতৰত এনেকৈ গৰম গৰম খাদ্য খাই খুব ভাল লাগে নহয় জানো আজিৰ নিৰামিষ ভাত সাজ মা আৰু মই খুব ধুনীয়াকৈ খালোঁ লগত ভাইটি আৰু পাপা একেলগে থাকিলে ভালেই লাগিল হয় কাৰণ ভাত সাজ একেলগে গোটেইকেইটাই খাই ভাল লাগে আৰু আমাৰ লগত ভিডিঅ'টিত মাইনু যে আছিলে তাই মাক অহাৰ পাছত ঘৰলৈ গুচি গ'ল ঘৰত খাম বুলি তো আজিৰ ভিডিঅ'টি ইমানেই আছিল আৰু আমি মা আৰু মই ধুনীয়াকৈ কথা কৈ কৈ খালোঁ আচাৰৰ কথাটো কৈছোঁ যে মানে খুব ধুনীয়া মিলিছে আজিৰ দালি ভাজিখিনিৰ লগত আপোনালোকে আচাৰৰ ৰেচিপিটো চাই এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে আৰু আমি ভাত খাই উঠিলোঁ ভাত খাই উঠাৰ অলপ পাছতে ভাইটি ভিজি বুঢ়ী বৰষুণত আহিছে আহোঁতে পাৰ্চেল এটাও আহিছিলে সি সেইটো লৈ আহিলে তাৰপিছত তাকো ভাত তাত দিলোঁ ভাত খালে আৰু এতিয়া মই অকণমান সময় বাছুৰ লগত বাৰান্দাত বহিম বাছুই বৰষুণ চাই খুবেই বেছি ভাল পায় আৰু এইখন ডাইনিং টোটেলি মানে অকুপাই কৰি ল'ব কাকো মানে ওচৰত আহিব নিদিয়ে মই আহি অলপ ডিষ্টাৰ্ব দিছোঁ সেইকাৰণে সি মুখখন ফুলাই আছে এনেকৈ কেতিয়াবাতো একদম ঘোপাকৈ চাই আজি বাৰু কেমেৰা দেখি অলপ সি লাজ কৰি আছে ফটো চটো উঠিবলৈ মানে টান পায় তথাপিও তাৰে মাজতে মই দুখনমান একদম ধুনীয়া ফটো ৰাখি লওঁ ভিডিঅ' কৰি লওঁ সি কেমেৰাটোৰ ফালে ভুলতো চোৱা নাই প্ৰথম লগাই থাকোঁতে এবাৰ যি লাজকৈ চাইছিলে তো এয়া আৰু তাক অলপমান মূৰটো খজুৱাই দি তাৰ লগত এনেকৈ যুঁজি বহি আছোঁ আজিৰ ব্লগটিৰ সমাপ্তি ইমানতে কৰিলোঁ ভাল লাগিলে ভিডিঅ'টি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰত মৰম দি থাকিব নতুন ভিডিঅ' এটিৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজি এৰিছোঁ ধন্যবাদ